हेलो गाइज वेलकम बैक टू माय यूट्यूब चैनल। आज এটা নতুন ভিডিও হইতে আপনারা সকলকে স্বাগতম জানাইছো। আশা কৰো ভিডিওটো চাই বহুত বেছি ভাল পাব। বহুত দিন হল ভিডিও দিব পৰা নাছিলো, মানে মোৰ এক্সাম চলি আছিল, তাৰ পাছত গা চা বেয়া আছিল, তাৰ কাৰণে ভিডিও দিব পৰা নাই। আজি মই আপোনালোকক এটা ধুনীয়া বস্তু দেখাব আহিছো। যেহেতু দুৰ্গা পূজা আহি আছে আৰু দুৰ্গা পূজাৰ সময়ত মানে বহুত ঠাইত মানে ৰাৱণ বনোৱা হয়, তো ময়ো আজি আপোনালোকক দেখাব ওলাইছো মানে ৰাৱণ। আমাৰ দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত পলাকবাৰী মিৰ্জাস্থিত আৰবি ফিল্ডৰ সন্মুখত মানে ৰাৱণ বনোৱা হয় প্ৰতি বছৰে, কিন্তু যোৱা কৰোণাৰ কাৰণে মানে দুবছৰ বনোৱা নাই। তো আজি আপোনালোকক মই ৰাৱণ মানে দেখাম আৰু গোটেইখিনি। তো অকণমান বহুত দিনৰ মই ভিডিঅ' বনাইছোঁ, তো তাৰ কাৰণে অকণমান প্ৰব্লেম হৈ আছে কিবা কিবি। আৰু মোৰ লগত আছে ঋতু আৰু নয়ন, ইহঁত দুটাও আহিছে আৰু কিবা এটা কামৰ কাৰণে আহিছোঁ। আৰু ৰাৱণটো দেখাম। আৰু ৰাৱণটো হৈছে 115 ফুট আৰু 2014 পৰা এইটো ৰাৱণ বনোৱা হৈছে। এইটো হৈছে ষষ্ঠ ন, এইটো হৈছে ষষ্ঠতম মানে ৰাৱণ বনাইছে আৰু 6 বাৰ হ'ল বনোৱা। দুবাৰ কৰোণাৰ কাৰণে বাদ পৰিছে আৰু এইটো প্ৰত্যেকবাৰে পাতে, মানে সৰপাৰা ফ্ৰেণ্ডছ ক্লাবে পতা হয় এইটো। আৰু মই এতিয়া আপোনালোকৰ ৰাৱণটো দেখাম, তাৰে আগতে অকণমান কিবা কিবি আছে সেইখিনি কৰি লওঁ, তাৰপাছত ৰাৱণটো দেখাই আছোঁ। আৰু ইয়াৰে যি বনাইছে, যোনজন দাদাই বনাইছে, তেওঁ দাদাজনৰ পৰা অকণমান কিবা এক্সপিৰিয়েঞ্চ ল'ম আৰু কেনেকৈ বনায়, কি বনায়, কষ্ট কিমান হয়, গোটেইখিনি চাই থাকিব আপোনালোকে। যদি মই মানে য'ত পঢ়ি আছোঁ, মই মাছ কম কৰি আছোঁ ন, তাতে মানে এটা নিউজ দিম বুলি ভাবিছোঁ, আমাৰ ইয়াৰে ৰাৱণৰ নিউজটো দিম বুলি ভাবিছোঁ। তাৰ কাৰণেও মানে PTC অলপ মাৰি দিলোঁ, মানে PTCটো মাৰিলোঁ আৰু। তো এতিয়া আপোনালোকক মই ৰাৱণটো দেখাম। ইয়াৰে বহুত ডাঙৰ ফিল্ডখন, বহুত ডাঙৰ হয়, RB স্কুল হয়। আৰু মানে বহুতে জানে, যদিহে আপোনালোক কোনোবাই গম পাইছে আগতে, যদিহে চাব আহিছে গমে পাইছে। আৰু বহুত ডাঙৰ হয় ফিল্ডখন। আৰু এইটো হ'ল ৰাৱণ, 115 ফুট উচ্চতা। আৰু 2014 চনৰ পৰা এইটো ৰাৱণটো মানে বনাই আহিছে। আৰু এইবাৰ মানে 6 বাৰ বনালে আৰু কৰোণাৰ কাৰণে দুবাৰ বনোৱা নহ'ল। তো ৰাৱণটো এবাৰ বেক কৰি আপোনালোকক দেখাই দিছোঁ। বহুত ডাঙৰ আৰু বহুত ওখ হয়, বহুত ওখ হয় ৰাৱণ। এইটোৱে হৈছে সেই বিশাল ৰাৱণটো, 115 ফুট উচ্চতা। আৰু দশমীৰ দিনা মানে এইটো জ্বলাই দিয়া হ'ব। আৰু ইয়াতে হাজাৰ হাজাৰ মানে কিমানমান মানুহ হয়, লাখো হয় চাগে, বহুত বেছি মানুহ হয় ইয়াতে। আৰু ইয়াতে আহিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আৰু ছনী টিভিৰ বিজেতা প্ৰৱনদীপ ৰাজন আহিব। আৰু ইয়াতে মানে গীত পৰিৱেশন কৰিব। আৰু ইয়াতে কাম চাম কৰি আছে ধুনীয়াকৈ। আৰু আপোনালোকক দেখাইছোঁ ইয়াৰে পৰিৱেশ চাওক, কিমান ওখ মোতকৈ বহুত বেছি ওখ, লাখ লাখ ওখ। মইতো কিমান চাপৰহে। এই ওপৰত কেইটামান দাদা বহি আছে, মই দেখাই নাছিলোঁ, মানে চিনিয়ে নাপায়, ইমান ওখ হয়, কেনেকৈ চিনি পাম। দাদা এবাৰ হাই দি দিয়ক, হাই বুলি কওক। কেনেকুৱা লাগিছে কৰি, কেনেকুৱা লাগিছে? প্ৰতি বছৰে বনাই না, মানে আপোনালোকে বনাই না? আচ্ছা, কিমান দিনৰ পৰা বনাই আছে? 1 মাহ হ'ল, ঠিক আছে। ৰাৱণৰ মানে ইয়াতে 10টা মাথা লগাই থৈছে, আৰু গাটো হৈছে, আৰু বুকখনৰ এইখিনি হৈছে, এইখন হাত হৈছে, এইখন হাত, আৰু তাত আছে ভৰি, কিবা কিবি তেনেকুৱা আছে। আৰু লগাই আছে আৰু লাহে লাহে গোটেইখিনি ধুনীয়াকৈ লগাই আছে। আৰু বহুত ওখ হয়, মানে এনেকৈ চাব লাগে। আৰু মানে আপোনালোকে ভালকৈ দেখা নাপাব পাৰে, কাৰণ মানে ৰ'দটো পৰি আছে না বেক চাইডৰ পৰা, তাৰ কাৰণে ব্লেক ব্লেক আহি আছে গোটেইখিনি। আৰু চাওক এই কিমান ডাঙৰ হাতখন, হাতখন কিমান ডাঙৰ চাওক। হাতখনে যদি ইমান ডাঙৰ হয়, আৰু ৰাৱণটো কিমান 115 ফুট উচ্চতা। আৰু প্ৰতি বছৰে মানে ওখটো বঢ়াই থাকে। আৰু ইয়াতে দাদাহঁত আছে, মানে ইয়াতে বনাই আছে, আজি এমাহৰ পৰা বনাই আছে। আৰু দাদা ইয়াতে বাঘ কেইটা গৈছে? মোটামুটি আপোনাৰ 700 বাঘ গৈছে। 700 বাঘ গৈছে। আৰু যিমানে কষ্ট হয়, কষ্টটো হয়েই বাৰু, আৰু ভালো লাগে। আপোনালোকে বনাইছে, আপোনালোকে নিজেও ক'ব পাৰে যে আমি ৰাৱণটো আমি বনাইছিলোঁ। তো একচুৱেলি এইটো বৰ ৰিক্সৰ কাম হ'ব। ইমান ওখ 115 ফুট, 115 ফুট 2014 পৰা হৈ আছে এইটো। আগতে অকণমান সৰু আছিল, মানে প্ৰথমতে 2014 চনত 80 ফুট আছিলে চাগে। 80 ফুট আছিল, তাৰপিছত ইয়াতে 100 ফুট হ'ল, তাৰপিছত ইয়াতে 110 ফুট, ঠিক আছে। আৰু মই মানে ইয়াৰে গোটেইখিনি ভালকৈ মই নাজানোতো, তাৰ কাৰণে ইয়াতে আমাৰ দাদা এজন আছে, দাদাজনে কৈ দিব গোটেইখিনি। আৰু মোৰ কিবা ভুল হ'ব পাৰে, তাৰ কাৰণে দাদাজনে কৈ দিব। দাদা এইটো কিমান চনৰ পৰা বনোৱা হৈছে? এইটো 2014 মানৰ পৰা হৈছে। 14 পৰা। আৰু কিমান ফুট উচ্চতা? এইবাৰতো আমি প্ৰায়
150 ফুট হাইট 150 ফুট মানে মই আপোনাক কৈছিলোঁ যে 115 ফুট বুলি কিন্তু আচলতে 115 ফুট নহয় 150 ফুট উচ্চতা হয় আৰু ইয়াতে কিমানজন মানুহে কাম কৰি আছে প্ৰায় আমি 15-16 জন মানে কাম কৰি আছোঁ আৰু দিন ৰাত মানে কাম কৰে মানে প্ৰথম কেইদিন এনেকুৱা হোৱা নাই দিনটো কৰিলে হয় কিন্তু লাষ্ট টাইমত আমি আজি 20 দিন মানৰ পৰা দিন ৰাতি কাম কৰি আছোঁ আচ্ছা আৰু এইটো মানে দশমীৰ দিনাটো জ্বলোৱা হয় তো দশমীৰ আগা দিনা উলিয়াই দিব লাগিব আৰু দশমীৰ আগৰ দিনা নাই আমি দুৰ্গা পূজাৰ আগতে কমপ্লিট দুৰ্গা পূজাৰ আগতে কমপ্লিট কৰি দিব আৰু ইয়াতে এইখন এই ভৰি মানে জোতা আগ চাইডটো বাকি পিছ চাইডটো আমি তাত গৈ বনাম আৰু এইটো মানে এইটো আমাৰ যিটো ৰাৱণৰ পিছ যিটো মুকুট ৰাউণ্ডটো সেইটো হয় আৰু এয়া কি এইখন কৰিখন এখন ভৰিখন তো ধুনীয়াকৈ বনাই থৈছে আৰু দাদাজনে মানে বহুতখিনি কষ্ট কৰিছে আৰু আপুনিতো আৰ্টো কৰে আৰু আপোনাৰ এই আৰ্টটো মানে কিমান মানে কেতিয়াৰ পৰা মানে হেৰি কৰে এইটো মই সৰুৰ পৰাই কৰোঁ সৰুৰ পৰাই আৰু আচল কথাটো কওঁ যে দাদাজন মোৰ জেঠিমাৰ ল'ৰা হয় মোৰ দাদাই হয় তো দাদাজন চিনাকি কিন্তু মই আগতে ভিডিঅ' বনোৱা নাছিলোঁ এদিনো তো আপোনালোকক ভিডিঅ' দেখাই থাকিম আৰু এদিন বাৰু দাদাৰ ঘৰত গৈ আৰ্টৰ ভিডিঅ' আছে মানে ফটো আছে তো আৰ্টৰ ফটো দেখাম গোটেইখিনি আপোনালোকক দেখাম তো বহুত ধুনীয়া কাম কৰি আছে দাদাই দাদা এই কাৰ্টো দি যে জ্বলাই ন সেইটো কেনেকৈ হয় সেইটো মানে আমাৰ মঞ্চৰ পৰা কাৰডাল যাব তাত আমাৰ ধৰ তাঁৰ থাকিব তাৰৰ মাজেদি যায় তাৰ ভিতৰত সেই মটৰ থাকিব মটৰে তাঁৰডাল টানিব কাৰডাল টানিব আৰু তাৰ ভিতৰে আমাৰ মানে হেৰি হ'ব কাৰডালৰ আগত জুই থাকিব সেই জুইটো আমাৰ কেনেকুৱা মানে এলুমিনিয়ামৰ পাইপ থাকিব পাইপৰ ভিতৰত তেল থাকে তেলত তেনেকৈ জ্বলি যায় আৰু তাৰ পাছত কাৰডাল আমাৰ মানে অলপ ডেকাৰেশ্যন কৰাৰ কাৰণে LED চাৰ্কিট থাকিব LED লাইট জ্বলিব জ্বলা নোমোৱা হ'ব সেইখিনি আৰু মই মানে আজি মানে গম পাইছোঁ কাৰডাল এলুমিনিয়ামৰ মানে টিঙৰ টাইপ কিন্তু মই আগতে ভাবিছিলোঁ কিবা প্লাষ্টিক তেনেকুৱা বস্তু বুলি ভাবিছিলোঁ তাৰমানে জুই থাকেতো এলুমিনিয়াম নহ'লে বেলেগ হ'লে জ্বলি যাব আৰু আইৰণ প্লেট দিব নোৱাৰি ৱেটটো বাঢ়ি যাব আৰু কাৰডাল পোপলা সম্পূৰ্ণ 13 এই ডাঙৰডাল আছে 15.5 ফুট কাঠ কেইডাল আছে 3ডাল আছে মেইন মঞ্চৰ পৰা এডাল যাব আৰু ছাইডৰ পৰা 2ডাল যাব আৰু কোনে মানে এইবাৰ কাৰ কোনে মাৰিব জানে মানে আমাৰ কমিটিৰ ফালৰ পৰা এতিয়া সম্পূৰ্ণ ডিচিশ্যনটো হোৱা নাই কমিটিৰ ফালৰ পৰা জানিব মই মানে জড়িত আছোঁ যদিও বিশেষভাৱে মই কাৰিকৰীখিনিত আছোঁ আমাৰ বিচিত্ৰ শৰ্মা আছে বনোৱাখিনিত আৰু টেক্সাৰত আছে ধৰ অভয়দা সেইখিনি আৰু বাকী কমিটিৰ মানুহে জনাই দিব মানে সুধিলে জনাই দিব ঠিক আছে মই আপোনালোকক মানে কোনে কাৰ মাৰে তো মানে সেইটো দেখাম আৰু মানে সুধি আপোনালোকক কৈ আছোঁ আমাৰ ফাটক যেনেকৈ কাম আছে অলপৰ কাৰণে আছে যি লগ মানে কল কচু দিলোঁ দিয়াৰ লগে লগে হেৰি ওলাইছে মানে ৰাৱণটো যোনে বনাই আছিলে দাদাহঁতৰ মানে অকণমান শুনিলোঁ কথাখিনি আপোনালোককো দেখালোঁ তো এতিয়া কমিটিৰ মানুহখিনি আছে তেওঁলোকৰ লগত অকণমান কথা পাতিম বুলি ভাবিছোঁ তো তেওঁলোকে কি কয় সেইখিনি শুনো তাৰপাছত চাব আহিব আৰু আপোনালোকে তো ইয়াতে মানে কমিটিৰ মানুহখিনি আছে তেওঁলোকক এবাৰ চিনাকি কৰাই দিছোঁ ইয়াতে আপোনালোক গোটেইবিলাক মানে কমিটিৰে হয়নে সভাপতি কাৰ্যকৰী সভাপতি ঠিক আছে বাৰু আপোনালোকক লগ পাই ভাল লাগিল আৰু অকণমান কথা আছে কিবা কিবি সুধিম মানে ৰাৱণটোক কেতিয়াৰ পৰা কেনেকৈ আপোনালোকে ভাবিলে ৰাৱণ ইয়াতে বনাম বুলি সেইখিনি বাৰু কৈ দিব নেকি মানে কিমান চনৰ পৰা হৈছে মানে 10 বছৰ আগত মানে কিমান হ'ব 2000 মই এবাৰ 2012ত আমি মানে প্ৰথমে একচুৱেলি বস্তুটো হেৰি কৰোঁ পংকজ কুমাৰ দাস আৰু মই ৰবীন দাস তাৰপিছত আমি গোটেই ল'ৰাখিনিক জনালোঁ আৰু তেতিয়াৰ পৰাই আমি এইটো উৎসৱ পালন কৰি আছোঁ যোৱা 2 বছৰ কোভিডৰ কাৰণে আমি পালন কৰিব পৰা নাই এইবেলি আমি অলপ বৃহৎ আকাৰত ৰাৱণটো বনাইছোঁ 150 ফুট দ্বিতীয়তে আমাৰ ইয়াত মানে মুম্বাইৰ শিল্পী পৱনদীপ ৰাজন ইণ্ডিয়ান আইডলৰ তাক নিমন্ত্ৰণ কৰা হৈছে আৰু সেয়ে এই অনুষ্ঠানটোত সকলোৱে সহযোগ কৰি সুচাৰুৰূপে আমাৰ অনুষ্ঠানটো যাতে চলাই নিয়ে এইখিনি আমি কামনা কৰিছোঁ ক্লাবৰ পৰা সেইখিনি হ'ব বাৰু প্ৰতি বছৰেতো ভালে ভালে গৈয়ে আছে আৰু মানে ৰাৱণটোৰ নামত কিমানমান খৰচ হয় এইবাৰ আমাৰ বাজেট সম্পূৰ্ণ বাজেট প্ৰায় 35 লাখ মান টকা গায়ক ৰাৱণ ৰাৱণৰ বাবদ আমাৰ প্ৰায় 10 লাখ মান টকা যাব ঠিকে আছে বাৰু ভাল লাগিছে প্ৰতি বছৰে মই চাব আহোঁ কিন্তু ভিডিঅ' বনোৱা নহয় তেনেকৈ এইবাৰ ভিডিঅ' বনাইছোঁ আপোনালোকক লগ পালোঁ ভাল লাগিল লগ পাই
আৰু এইখন হৈছে মেইন মঞ্চখন আৰু ইয়াতে মানে প্ৰবন্ধী ৰাজনে ইয়াতে মানে সংগীতানুষ্ঠান কৰিব আৰু ইয়াৰ পৰা মেইন কাৰ্ডাল ইয়াৰ পৰা যাব আৰু ৰাৱণক দহন কৰি দিব। তো ৰাৱণটো হৈছে এইটো পূৰা মঞ্চৰ ফ্ৰণ্টে আছে ৰাৱণটো। তো আজি ভিডিঅ'টো এইখিনিয়ে আছিলে, কিবা যদি ভুল হয় তো ক্ষমা কৰি দিব, মানে বহুত দিনৰ মূৰত ভিডিঅ' বনাব আহিছোঁ তো অকণমান কথা চথা কোৱাত মানে বহুত হেৰি হৈ আছে। তো আহিব সকলো মানে ৰাৱণ বধ চাব আৰু ভাল লাগিব, লগ পাম সকলোকে আৰু বহুত মানুহ হ'ব ইয়াতে, ক'লে 1 লাখমান মানুহ হ'ব বুলি, তো ভাল লাগিব আৰু। তো আহিব আৰু ৰাৱণটো এবাৰ দেখাই দিছোঁ, এইটো ৰাৱণটো আৰু আধা হৈছে আৰু। আহিব আপোনালোকে দশমীৰ দিনা সকলো ইয়াতে সৰপাৰাত আহিব আৰু ফিল্ডত RB ফিল্ডত আহিব, আহি ধুনীয়াকৈ চাই যাব আৰু ৰাৱণ পূৰা ওখ। মই কৈছিলোঁ ন আপোনালোকক 115 ফুট বুলি, কিন্তু 115 ফুট নহয়, আচলতে 150 ফুট বুলি কৈছে আৰু। তেনেকৈ অকণমান উল্টা পুল্টা হৈ যাব পাৰে বাৰু, একো নাই। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড চব কৰিব আৰু কমেণ্ট কৰিব আৰু সদায় কোৱাৰ দৰে সকলো ভালে থাকক, ময়ো ভালে থাকোঁ আৰু ধুনীয়াকৈ ৰাৱণপুৰা চাব আহিব সকলো। আৰু দুৰ্গা পূজাত যাতে কোনেও গাড়ী মটৰ যধে মধে নচলায়, সকলো ভালে থকাটো বিচাৰোঁ। তো আজিও শেষত কৈছোঁ আৰু যে মৰম দি যাব, সদায় আপোনালোকে যেনেকৈ মৰম দি গৈছে তেনেকৈ মৰম দিব।